हेलो गाइस, आज मैंने हम जा रहा है एकदम अरुणाचल प्रदेश लॉन्गडिंग। और मैंने आप लोगों को भी एकदम लेके जाएगा। एक धुनिया प्लेस है, एकदम हमारे तिनसुकिया से एकदम सामने है अरुणाचल प्रदेश। वो एकदम धुनिया जगह है, प्लेस মৰাণ যোৰহাট ডিব্ৰুগড় সেইফালৰ পৰা যাব পাৰিব। মানে সেইফালৰ পৰা গ'লেও বিৰাট ওচৰ, একদম ধুনীয়া প্লেচ এটা চাই আহিব পাৰিব। আৰু তাকে আপোনালোকক আজি লৈ যাম। বৰষুণ দি আছে অলপ অলপ, ডাইৰেক্ট মানে জেগাত উলিয়ামগৈ মোবাইলটো, মানে আপোনালোকক ডাইৰেক্ট জেগাত উলিয়ামগৈ। ফাইনেলি গাইছ সোমাই গ'লোহি অৰুণাচল প্ৰদেশত। তাৰপিছত এতিয়া আমি গৈ থাকিম আগলৈ লংডিঙলৈ। তো প্ৰথমতে গেটত টিকেট কাটিবলগীয়া হ'ল। টিকেট কাটোতে আপোনাৰ এজনৰ 50 টকাকৈ ল'ব। আপুনি যদি দুজন আহে 100 টকা ল'ব। তাৰপিছত কি হ'ল, আপোনাৰতো লাগিবই ড্ৰাইভিং লাইচেঞ্চ RC, আৰু লগত অহাজনৰ কিবা ID প্ৰুফ এটা লাগিব। তো পাছ বনাই দিব, পাছ বনাই পিনে ধুনীয়াকৈ ভিতৰলৈ সোমাই গৈ থাকিব পাৰিব। আৰু যদি আপুনি ভাবিছে লংডিং ইমান টাইমত পামগৈ, ইমান টাইমত ঘূৰি আহিম, নিশ্চয় ভাবাটো ভাবিছে, কিন্তু 1 ঘণ্টা আগত ওলাব। টিকেট কাটিবলৈ আপোনাৰ 1 ঘণ্টা 1.5 ঘণ্টা বেছি লাগে, যি ভিৰ মানুহ। অৰুণাচলৰ পাহাৰ অলপ উঠিয়েই এই চং নাই, ইমান ধুনীয়া ভিউ। এখন অসমখন বোলে, অসমখন আমাৰ অসমখন এখন হয়তো আমাৰ ঘৰো চাগে। অসমখন মজা লাগিছে কিন্তু ইয়াৰ পৰা দেখিবলৈ। একদম দূৰলৈকে চক নাই, দূৰলৈকে হাই কি নাই, এইটো মজা লাগিছে ন। অ' কচম, এইটো ভিউ চোৱা না। অকণমান ইয়াত ৰখি লওঁ। অ' চেক দিছ ভিউ, মজা মজা। ডাৱৰ চক না, একদম পাহাৰত লাগি আছে। এইটো ৰাস্তাটো একা বেকা ৰাস্তা। এতিয়া এইটো কেঁকুৰিটো ঘূৰিলে বা আকৌ কি দেখা পাওঁ, সেইটো এটা নতুন এক্সাইটেড হৈ আছোঁ মানে। চক না বে, ভিউ মজা লাগিছে কিন্তু। এয়া আগলৈ আৰু গৈ থাকোঁ। ইয়াত মানে কি হ'ল, অকণমান আগত গৈ বোলে ৱাটাৰফল আছে, ৱাটাৰফল চামগৈ। তো চলো। আৰু মানে ইয়াত কি হ'ল, ঘৰ ইয়াত এটা আছে ধৰি লওক, ইয়াত বৰ নাই আকৌ, দেখিছে নাই, বহুত খালী একদম। মানে আৰু 1 কিলোমিটাৰমানৰ আঁতৰত ধৰি লওক এটা ঘৰ হ'ব, তেনেকুৱাকৈ ঘৰবিলাক আছে। আৰু ৰাস্তা চক না, মজা একদম, ক'বই নালাগে আৰু ৰাস্তা মজা। তো ইয়াত পালচাৰ বাইক এখন লৈ আহিছোঁ মই, কিন্তু মানে কি হ'ল, এনেকুৱা ৰাস্তাত ধৰি লওক ভাল এখন বাইক লৈ আহিবলৈ মন যায়। এইটো চব ঘৰটো ইমান দেৰি মত আকৌ এটা পাইছোঁ। আৰু যিহেতু আজি অকলে আহিছোঁ না, সেইকাৰণে মানে কি হ'ল, হাতত ধৰি ভিডিঅ' বনোৱা নাই। হেলমেটতে কেমেৰা লগাই থৈছোঁ আৰু এনেকৈ ভিডিঅ' বনাই গৈ আছোঁ আৰু। ফাইনেলি প্ৰথম ৱাটাৰফলটো পাই গৈছোঁ, আৰু ইয়াত অকণমান দেৰি ৰখোঁ চাগে নেকি। প্ৰথম ৱাটাৰফলটো পাই গ'লোহি, মজা লাগিছে। তলতে গাটো ধুই লওঁ নেকি, কিন্তু কাপোৰ চাপোৰ নাই ন, খজুৱাব পানী লাগি থাকিলে বেছি দেৰি। সেইকাৰণে এতিয়া নুধুঙা, অলপ আগত যাওঁ। এতিয়া এই অকণমান আগলৈ আহি এইডোখৰতে আৰু এটা ৱাটাৰফল আছে বুলি কৈছে ওচৰতে। চাওঁ, এই কেঁকুৰিটো ঘূৰিলে পাম চাগে। পালোঁ। পাই গ'লোঁ 2 নম্বৰ ডাঙৰ অকণমান ৱাটাৰফলটো, কিন্তু ইয়াত নৰখোঁ, অকণমান আগত গৈ ৰখিম। ইয়াত মানুহ বেছি, মই আগত যাম, আগত গৈ ৰখিমগৈ। অকলে আহিছোঁ ন, যিহেতু কমফৰ্ট নালাগিব। আগত আৰু এটা আছে বোলে। পাই গ'লোহি। এতিয়া ইয়াতে অকণমান দেৰি ৰখিম আৰু অকলে মজাকৈ। তো ইয়াত ৰখি লওঁ অকণমান দেৰি, বাইকখন ৰখাই লওঁ। বাইকখন এৰি দিবই নোৱাৰি, পাছফালে গৈ থাকে।
পাছফালে হেলনীয়া ন যিহেতু তো ৰখি লওঁ ওচৰলৈ যাওঁ গৈ থাক যা মই গৈ আছোঁ ইহঁতক গেটত লগ পাইছিলোঁ টিকেট কাটোতে আহি থাকোঁতে বজাৰত এখনৰ পৰা আপেল লৈ লৈছিলোঁ মানে আপেলকেইটা এটা ধুই লওঁ কোনোবাই পেচাব কৰিছে নেকি ক'ৰবাত তাতে ধুইছোঁ ন খাই দিম আৰু একো নাই তো ইমানখিনি আহিলোঁ আৰু ইয়াৰ পৰা ঘৰলৈ ঘূৰি যাওঁগৈ টাইমো বহুত হৈ গ'ল নহ'লে আকৌ ৰাতি হৈ যাব ঘৰলৈ পাওঁতে অকলে আহিছোঁ না ইয়াত তো টাটা বাই বাই যাওঁগৈ আৰু দেই